Aku burunya bukan macam channel mau nang sih kan aku. Mari masuk bah, beda bah. Sekolah lagi. Bodofa Upendranath Brahma. Untuk sanksiman बेखौ बुहुमाव फोथांनानै दोननायजों लोगोसे गुबुन गोग्लैसोनाय सुबुं माहारिखौ जौगाखांनो थाखाय जि मोनसे जांख्रिथायनि हाबाफारि जायगा होयो आरो बिथांनि सोरगोआरि जिउ सोलेरनि खाथि মই আজিও মনত আহে মুম্বাইৰ পৰা আনি পেলাই ইয়াত যেতিয়া আমি তেওঁক খবৰ দিছিলোঁ তেতিয়া মই নিজ হাতেৰে মাটিও দিছিলোঁ তাৰ খবৰ মই নিজেও কান্দিছিলোঁ বহুত জনৰ লগত ময়ো এজন আছিলোঁ আৰু মুম্বাইৰ পৰা ইয়ালৈকে আনা আৰু তেওঁক ঘূৰি ফুৰা বড়ো অঞ্চলত মই নিজে আছিলোঁ লগত এইকাৰণে এতিয়াও মোৰ কাৰণে এইটো জীৱিত এটা স্মৰণ আৰু চনৰ পৰাই আৰম্ভ হোৱা বুলি ক'ব লাগিব 90 চন 4 বছৰৰ সম্পূৰ্ণ হোৱা নাই তেখেতক মোৰ অন্তৰৰ পৰা শ্ৰদ্ধা জনাইছোঁ তেখেতে আমাক এৰি আজি 29 বছৰ আগত ইহলীয়া ত্যাগ কৰিছিলে কিন্তু তেখেতৰ আদৰ্শ আমাৰ মাজত জীয়াই আছে তেখেতৰ আশা আকাংক্ষা আমি পূৰণ কৰিব লাগে সেই দায়িত্ব এতিয়া আমাৰ তেখেতে আমাক একগোট কৰি পেলাই বড়োলেণ্ডৰ কাৰণে আন্দোলন কৰিবলৈ শিকাইছিল প্ৰথমতে আজি যি 29তম মৃত্যু দিৱস বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ আমি তেখেতক শ্ৰদ্ধাঞ্জলি জনাইছোঁ আমি সকলোৱে স্মৰণ কৰিছোঁ আজি দতমা থুলুংগাপুৰীত প্ৰথমতে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেখেতৰ যিটো স্বৰ্গীয় আত্মা সেইটো সদায় শান্তিৰে থাকিবলৈ এটা ভাল স্থান দিয়ে আৰু লগতে বডোফাৰ স্বৰ্গীয় আত্মাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে তেখেতৰ যিবিলাক আধৰুৱা সপোন ৰৈ গ'ল সেই সপোনবিলাক পূৰণ কৰাত আমাক সদায় এই বীৰক আমি সদায় সন্মান দিব লাগিব আৰু ইয়াৰ কাৰণে মই এজন বড়ো হিচাপে মই আহিছোঁ আৰু আমাৰ ফাদাৰৰ বড়োক আমি সন্মানটো আমি সদায় দি যাম আপুনিতো তেখেতক লগ পাইছিলে নিজৰ জীৱনত পাইছোঁ আমি তেখেতে আমাৰ নেতা আছিলে আমাৰ লিডিং পাৰ্চন আছিলে আৰু ইহঁতৰ